হেল্ল' এভৰিৱান, দীপালী লাইফষ্টাইল ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটা আকৌ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি যাব দেই। এয়া দেখিছেনে, কেৰাহীখন উঠাই মই তেল দি দিলোঁ আৰু আজিনো কি বনাম তাকে দেখাইছোঁ। এয়া পিঁয়াজ, জিৰা, নহৰু, আদা পেষ্ট বনাই ল'লোঁ আৰু এইপিনে বিলাহী বইল কৰি পেলাই পেষ্ট বনালোঁ আৰু ইফালে পালেং পাত বইল কৰি পেষ্ট আৰু এইপিনে গ্ৰীণ মটৰ আৰু লগতে এয়া পিঁয়াজ অকণমান কাটি লৈছোঁ। এয়া আৰু মেইন বস্তুখিনি আছে আপোনালোকক দেখাই আছোঁ, পনীৰো মই বৰ্তমান ঘৰত বনাইছিলোঁ। সেইটো কাৰণে ভাবিলোঁ আজি পালেং পনীৰ খাম আৰু আজি ৰাতি সাঁজ বনাবলৈ ৰেডি কৰি লৈছোঁ। আৰু কেৰাহীখনত দি থোৱা তেলখিনি ধুনীয়াকৈ গৰম হৈ আহিলে তাৰপিছতে একদম মিহিকৈ কাটি থোৱা পিঁয়াজখিনি মই ইয়াত দি দিলোঁ। আৰু এতিয়া দেখিছেনে অকণমান ৰঙচুৱা হৈ আহিলে। তাৰপিছত যোনখিনি নহৰু আদা পিঁয়াজ অলৰেডি পেষ্ট কৰি থৈছিলোঁ সেইখিনিও মই ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ পেষ্টখিনি একদম ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকোঁতেনে লাইক কমেণ্ট এটা কৰিব কিন্তু দেই, কাৰণ ভিউজটো মোৰ বহুত আহে কিন্তু লাইক কমেণ্ট বহুত কম আহে। প্লিজ কৰি যাব লাইক কমেণ্ট। আৰু এতিয়া মই যোনখিনি বিলাহী বইল কৰি পেলাই পেষ্ট বনাই থৈছিলোঁ ইয়াত ৰঙা জলকীয়া কেইটামানো দি থোৱা আছে, কাৰণ অকণমান ৰঙচুৱা নিচিনা হ'বৰ কাৰণে। কাৰণ মই ইয়াত বেলেগ মছলা দিয়া নাই, অকল মাত্ৰ জিৰাখিনি দিছোঁ, জিৰা গুটি দিছোঁ অকল। আৰু এতিয়া এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছতে হালধি অকণ দি দিলোঁ, কাৰণ হালধি দিয়া নাছিলোঁ। এতিয়া হালধিকণ দি ধুনীয়াকৈ লৰাৰ পিছত এয়া দেখিছেনে অকণমান উতল আহিছে, একদম তেলখিনি এৰিছে লাহে লাহে ছাইডত। আৰু এতিয়া গ্ৰীণ মটৰখিনি মই ঢালি দিছোঁ। আকৌ এবাৰ ধুনীয়াকৈ লৰাম অকণমান সিজিবৰ কাৰণে। তাৰপিছতে পেষ্ট কৰি থৈছিলোঁ এয়া পালেং পাতখিনিও আধা বইল কৰি লৈছিলোঁ দেই, কাৰণ আজি পালেং পাতৰ পনীৰ হ'ব সেইটো কাৰণে। আৰু এয়া পেষ্টখিনিও ধুনীয়াকৈ ঢালি ল'লোঁ। আৰু ইয়াতে মই এতিয়া জোখ পৰিমাণৰ নিমখ দিছোঁ। ইয়াত মই অকণমান পানীও এড কৰিম, কাৰণ অকণমান সিজিব লাগিব পনীৰ। যেতিয়া মই নৰ্মেলকৈ দিছোঁ, কাৰণ মই পনীৰ ভজা নাইকিয়া ডাইৰেক্ট নৰ্মেলকৈ দি দিছোঁ, কাৰণ এনেকৈ নৰ্মেলকৈ দিলে খাবলৈও অকণমান সোৱাদটো বেছি ভাল হয়। কাৰণ আমাৰ মানুহ দুজনহে, সেইটো কাৰণে দুজনৰ কাৰণে অকণমান গ্ৰেভি টাইপত বনাইছোঁ। এতিয়া ধুনীয়াকৈ হৈ গ'ল। ইয়াত অকণমান মই ধনিয়া পাত দিছোঁ, আৰু আপোনালোকে ধনিয়া পাত দিবও পাৰে নিদিবও পাৰে, কিন্তু মই অকণমান দিছোঁ। আৰু ইয়াত দেখিছেনে ফাইনেলি হৈ গ'লগৈ মোৰ। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে আৰু সকলোৱেতো জানেই। আৰু এতিয়া ভাত সাজ এয়া আৰু লগতে পালেঙৰ চাটনিও। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰিবচোন দেই, মোৰো ভাল লাগিব। থেংক ইউ, বাই বাই।